Hello everyone, bogori jola achar recipe tu অতি সহজ পদ্ধতিৰে মইনো কেনেদৰে বনালো তাক জানিবলৈ ভিডিওটো কিন্তু হেকলৈকে চাব লাগিব আহকচোন এটা ভিডিওটো আৰম্ভ কৰো বগৰি বুলি ক'লে আৰু লৰাই হক বা ছোৱালী হক সকলোৰে জিভাৰ পানী ওলাই নহয় জানো হেকাৰণে বগৰিৰ এই সিজনতে যদি আমি বগৰিখিনি আচাৰ বনাই নথওঁ কিন্তু পাছলৈ কিন্তু পস্তাব লাগিব আৰু এই বগৰিখিনি মই পখৰ ৰদত কমেও 10 দিন মান ৰদত দিছিল আৰু যেতিয়া এনেকুৱা হ'ল আৰু এতিয়া এটা এটাকৈ এনেদৰে মাজতে ফালি ফালি যাব গুটেইখিনি আৰু ঠাৰিটো অতৰাই দিব ঠিক আছে এতিয়া গুটেইখিনি মই এনেদৰে ফালি লওঁ আৰু এয়া গুটেইখিনি মোৰ হৈ গ'ল আৰু এতিয়া মই ৰেডি কৰো মছলাখিনি বগৰিকেইটা খাবলৈ কিন্তু খুবেই টেষ্টি দে টেঙাও নহয় মিঠাও নহয় হে মাজৰটো আৰু এফালে মই ৰেডি কৰিছো মছলাখিনি জিৰা 1 চামুচ সফট 1 চামুচ গোটা ধনিয়া কালা জিৰা মিঠি গুটি বগা সৰিয়হ আৰু এখিলা তেজপাত যেহেতু বগৰিৰ জ্বলা আচাৰ জ্বলা কিন্তু অলপ সৰকে লাগিবই নহয় জানো এয়া কিন্তু নিজৰ ঘৰৰ বাৰীৰ শুকাই থোৱা জলকীয়া খুবেই জ্বলা হেকাৰণে মই ইমানে লৈছো এইখিনি বহুত জ্বলা আৰু এইখিনি মই অকমান শুকানে গৰম কৰি অকন খৰখৰীয়া কৰি এতিয়া গুৰি কৰি দিম মছলাখিনি লওঁতে কিন্তু আপোনালোকে নিজৰ বগৰিৰ হে জোখ অনুযায়ী ল'ব জলকীয়াৰ ঠাৰিকেইটাও মই এনেদৰে অতৰাই লৈছো আৰু এইখিনি হৈ গৈছে আৰু ভালদৰে এইখিনি মই এতিয়া গুৰি কৰি লম গুৰি মানে একেবাৰে পাউডাৰ হৈ যোৱাকে গুৰি নকৰিব অকমান ড্ৰাই মানে খহটা হৈ থাকাতে গুৰি কৰিব তেনেদৰেহে আচাৰত ভাল লাগে আৰু এখন কেৰাহীত মই দিম এতিয়া মিঠাতেল এয়া দেখিছে নহয় এনেদৰে আৰু অকমান খহটাকে আনফালে এখন কেৰাহীত মই দি দিছো মিঠাতেল নিজৰ জোখ অনুযায়ী দিব বগৰিখিনি পৰিমাণ চাই আৰু তেল গৰম হৈ অহাৰ লগে লগে তেজপাত এখিলাও দি দিলো হালধি 1 চামুচ আৰু নিমখ অকমান যেহেতু তেলখিনি গৰম হ'ল এতিয়া অকমানকৈ বগৰিখিনি ভালদৰে তাত দি যাব যাতে চাৰিওফালে তেলখিনি বগৰিখিনি গাত লাগে আৰু মছলাখিনি দি দিব মছলাখিনি দিয়াৰ পাছতেই বগৰিখিনি ভালদৰে লৰাই থাকিব মই দেখুৱাৰ ধৰণে তেতিয়াহে গুটি মছলাখিনি বগৰিখিনিৰ গাল লাগিব নহলে এফালে লাগিব আৰু আনফালে নালাগে তেনেকুৱা হৈ থাকিব পাৰে আৰু এই বগৰিখিনি মই ঠাণ্ডা হ'বলৈ এনেদৰে এৰি দিম ঠাণ্ডা হোৱাৰ লগে লগে মই চিচাৰ এটা শুকান মানে পানী অকমানো থাকিব নালাগিব তাত ভৰাই দিম আৰু এইখিনিতে আপোনালোকে ভিনেগাৰো এড কৰিব পাৰে যদি দিব বিচাৰে মই কিন্তু দিয়া নাই আৰু এয়া ৰেডি হৈ গ'ল আজিৰ পৰা আপোনালোকে খাব পাৰে কেইদিনমান অৰ্ডাৰ দিয়াৰ পাছতো খাব পাৰে আপোনালোকে সকলোৱে বনাব কিন্তু দেই এলাহ নকৰিব এই বগৰি সিজনতে বনাই থওক যদি ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে বাই